খেলো কেইটা নাই কেনেকুৱা টাইম হয় নামা হেল্ল' ৰাইজসকল কি খবৰ আপোনালোকৰ সকলোৱে আশা কৰিছোঁ খবৰ ভাল আজি ইউটিউবত বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তেনেকৈ আজি ভিডিঅ' এটা দিম বুলি ভাবিছোঁ আমাৰ ইয়াৰ ভোগালী ধেমালি পাতিছিলোঁ তাকে বোলো কিছুমান ধেমালি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আপোনালোককো দেখাওঁ আৰু আজি ভিডিঅ'টো দিম বুলি ভাবিছোঁ তাকে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে কি কৰিব লাগিব নকলেও হ'ব চাগে আৰু অলপ দেখিছেনে মুকলি মোৰ মানে দাড়িখিনি আছিলে যে দাড়িখিনি কাটি পেলালোঁ অলপ মানে ইমান দীঘল নহয় যে পানীয়ে মৰা বাউকেইডালৰ লগতে লাগে দেখিবলৈ ভাল নালাগে চৌ কাটি পেলালোঁ আৰু মোৰ নতুনকৈ ইণ্ট্ৰ' এটা ভাবিছোঁ আপোনালোকে কেনেকুৱা হয় কমেণ্ট কৰি জনাব হেল্ল' গাইছ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এইটো মোৰ নতুনকৈ ইণ্ট্ৰ' ভাবিছোঁ আপোনালোকে কেনেকুৱা হয় কমেণ্ট কৰি জনাব আৰু আহক আৰু বেছি বকি নাথাকোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া আমাৰ প্ৰথম কাৰ্যসূচী বৰমেজি প্ৰজ্বলনৰ পাছতে আমাৰ সামৰিক জলপানৰ ব্যৱস্থা কৰা হয় সামূহিক জলপানৰ পিছতে আমাৰ খেলপথাৰ উদ্বোধন কৰে নৌৱাথান গাঁও পঞ্চায়তৰ সভানেত্ৰী ভাৰতী গগৈ ডাঙৰীয়ানী বাইদেৱে মানুহ খেলপথাৰ উদ্বোধনৰ পাছতে আমাৰ দৌৰ প্ৰতিযোগিতাৰে আমাৰ খেলসমূহ আৰম্ভ কৰা হয় আমাৰ আজি টায়াৰ হৈ আছে টায়াৰ ভাল হৈ গ'ল এই দাঁতটো পাতলা অকণমান বাকী আছিলে এইডোখৰ পাইছিলে উঠি গৈছে
আমি আমাৰ ভিভ চুতীয়া দাদাকো সাধাৰণ প্ৰতিযোগিতা তেখেতে চাহ আমি তেখেতকো কন্দাকো আমি উঠিবলৈ চেষ্টা কৰিব আমাৰ ডিম্পল শইকীয়া দাদা আমি তেখেতকো বিভিন্ন খেলসমূহৰ লগতে বোৱাৰী ৰচিতনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। 1 2 3 প্ৰতিযোগিতাৰ বিজয়ী আৰু ইয়াৰ পাছৰ প্ৰতিযোগিতা হৈছে গঁৰালত হাঁহ ধৰা প্ৰতিযোগিতা আৰু এইখন হৈছে খুবেই আকৰ্ষিত প্ৰতিযোগিতা। আৰু আমাৰ হাঁহ ধৰা প্ৰতিযোগিতাখন আৰু আকৰ্ষিত কৰি তোলে দুজন ভগাচিগা বেপাৰী আৰু এয়া আপোনালোকে দেখিছে তেওঁলোকে খেল খেলিব আৰম্ভ কৰি গৈছে। খেলিব লাগিব যেনেকৈ ধৰ হেঁতি ধৰক দেখিবই দিয়া ধৰ হুইচেল মাৰ ভগাচিগা ককাহঁতৰ খেলৰ পাছতে আমাৰ বোৱাৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে। মাঘৰ বিহুৰ নাচিবা পায়ে মোৰ নাচ
মইনা জান তুমি মই ভাবিছা মইনা জান ইমান ধুনীয়াকৈ মইনা জান কেলৈনো ভাবিছা তুমি মইনা জান তোহোতত ডাঙৰ হৈ ৰিম জিমিকা নাচোৱালে ৰিম জিমিকা ইয়াৰ পাছতে বঁটা বিতৰণিৰ লগতে গাঁৱৰ ভণ্টিসকলেও নৃত্য পৰিৱেশন কৰে। ঐ টুটু এপিনা উঠিয়া আৰু এবাৰ হাই জাম্প প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ প্ৰাপ্ত অৰ্ণৱ ৰাজ গগৈৰ ওচৰত বিচাৰিছো আৰু অৰ্ণৱ ৰাজ গগৈ বঁটা প্ৰদান কৰিছে বৰদেউতাই। গানা লগাও ৰে বাবা Kiss
আৰু শুভজ্যোতি চুতীয়া আমাৰ সভাপতি আমি তেখেতকো হাতটো আনিবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ সভাপতি শুভজ্যোতি চুতীয়া আমি তেখেতকো হাতটো আনিবলৈ অনুৰোধ জনাইছোঁ এই বহুত এই